Hello guys, welcome to my YouTube channel. আজি যেহেতু শিৱৰাত্ৰি আমি আজি ফুৰিব যাম আমাৰ ইয়াৰ লগৰজন আহি পালে গাড়ী লৈ আহিছে ত্ৰিশুলধাৰী আৰু হাতীমৰা বুলি কয় তাতে আমি চাবলৈ যাওঁ পৰিৱেশটো কেনেকুৱা বোলে ব্ৰহ্মপুত্ৰ নদীৰ কাষতে লাগি আছে চাওগছন বলক মোৰ লগতে আপোনালোকক অকমান চাব যদি ভিডিওটি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰি নিজৰ বুলি সাবস্ক্ৰাইব কৰি দিব আৰু আজি যেহেতু সানডে আজি ছুটি পাইছো নাইট শিফট ডিউটি আছে তাতে আজি আমি অকমান ফুৰিবলৈ আহছোন অলপ এনজয় কৰি আহোঁ বলক আমি এতিয়া তেল ডিপুত আমি তেল ভৰাম তেল ভৰাই লৈ আকৌ নিজৰ কৰ্তব্য স্থানলৈ যাম বলক আপোনালোকে কাষত ৰখাই থোৱা আলটাবিলাই দেখিছে 9 তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেহেতু অসমলৈ আহিব তাকে মানুহ নিবৰ কাৰণে ৰখাই থোৱা হৈছে আমি যেহেতু ত্ৰিশুলধাৰী পাব হৈছো এয়া চক মই কৈছিলো আপোনালোকক ব্ৰহ্মপুত্ৰ কাষে কাষে যাব লাগিব আপোনালোকে চাইছো ভয় লগা দৃশ্য আপোনালোকে দেখিছেনে কাষত একদম ডাঙৰ ডাঙৰ ফেৰী ৰখাই থোৱা আছে আমি গৈ আছো কিন্তু এতিয়া নামিবলৈ টাইমটো কম হৈছে এয়া আমি লাহে লাহে আহি ত্ৰিশুলধাৰী মেইন গেট পাইছোঁ বলক আমি এতিয়া আহি পালোহি এতিয়া আমি খোজ খাই গৈ আছো আপোনালোকক দেখাই গৈছো চব ব্ৰহ্মপুত্ৰৰ কাষতে লাগিছে বহুত ভয় লগা দৃশ্য বাৰিষা হ'লে আৰু যেনে কাষতে পাহাৰ লাগি আছে কাজিৰঙা অঞ্চলতে আছে হাতী গঁড় ভালুক আহে
তাত ভক্তসকলক ফ্ৰীকৈ খিচি ভাত দিয়া হৈছে। ময়ো খাম, দেখাম আপোনালোকক। ভোক লাগিছে বাৰু অলৰেডি। এতিয়া সেৱাটো ফাৰ্ষ্ট টাইম কৰি আহোঁগৈ, তাৰপিছত খাম বলক। আপোনালোকে চেনেহীটো দেখি পেলাই ভাল লাগিছে নে বেয়া লাগিছে মোক কমেণ্ট কৰিবচোন। এইফালে মানুহ আহিছে, আমি এতিয়া সেৱা বাগিলি অলপ ঘূৰিলোঁ। এতিয়া ভোক লাগিছে যিহেতু খাই বৈ আকৌ হাতীমৰা যাব লাগিব। খাই লওঁ বলক। আমি ত্ৰিশুলধাৰীৰ পৰা উভতি আকৌ হাতীমৰা বুলি কয় তাত গৈ আছোঁ। আমি আপোনালোকক দেখাইছোঁ ইয়াত কামাখ্যা মন্দিৰ অলৰেডি বনাই আছে। আপোনালোকে চাওক, আমি ওপৰলৈ উঠি গৈ আছোঁ গাড়ীত। পাহাৰীয়া জেগা, আপোনালোকে খালি চাই যাবচোন ভাল লাগিছে নে বেয়া লাগিছে মোক ক'ব। ভিডিও কৰা এই ৰাস্তাখিনি। এইটো কামাখ্যা মন্দিৰ হয়। ইয়াতেতো ভাগ ওলাইছিলে। আমি এয়া লাহে লাহে আহি হাতীমৰা পালোহি, বলক চাওঁগৈ। এইফালে যাব, এইফালে যাওঁ, এনেকৈ যাওঁচোন। এইটো বহুত আমি ওপৰলৈ আহিলোঁ। আপোনালোকে দেখিছেনে এইখন হ'ল ব্ৰহ্মপুত্ৰ নদী। এতিয়া পানী শুকাইছে যিহেতু গোটেই চাৰিওকাষটো ব্ৰহ্মপুত্ৰই আগুৰি আছে। অলপ আগত চালে যিবিলাক গছ গছনি আছে কিবা কিনি চৰি আছে। আৰু সেইখন হ'ল কাজিৰঙা। এইটো চাওক, আপোনালোকক দেখাই আছে ব্ৰহ্মপুত্ৰখন এই চাৰিওকাষটো মানে বেৰি পৰি আছে। বাৰিষা হ'লে ডেঞ্জাৰ আছে। আমি এতিয়া আকৌ হাতীমূৰত এয়া খিচি খাব বহিছোঁ। যিহেতু টাইম হৈছে আমাৰ 4টামান বাজিছে। এতিয়া ভোক লাগিছে। আকৌ এবাৰ খাব লৈছোঁ, বহিছোঁ। আৰু ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই। মজা লাগিছে।